22 আগষ্ট 2017 নগাঁও কাণ্ডৰ কথা আপুনি নিশ্চয় পাহৰা নাই। বান সাহায্য বিচাৰি অহা প্ৰাক্তন আলফা সদস্যক নিজ ব্যৱসায় প্ৰতিষ্ঠানত আবদ্ধ কৰি অতি নিৰ্মমভাৱে প্ৰহাৰ কৰিছিল মেছাৰ্ছ দাস এজেঞ্চি নামৰ ব্যৱসায় প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী ৰাজু দাস আৰু তেওঁৰ সহযোগীসকলে। থলুৱা যুৱকৰ ওপৰত অনা অসমীয়া বেপাৰীৰ এই আক্ৰমণৰ ঘটনাত কঁপি উঠিছিল অসমৰ জাতীয় দল সংগঠন। আপোনাৰ নিশ্চয় মনত আছে নেহেৰুবালিত প্ৰাক্তন আলফা নেতা জিতেন দত্তৰ এই হুংকাৰ। মই জিতেন দত্তই কৈছো, কাকো পথাৰৰ পৰা আহিছো, মৰিবলৈও জানো, মাৰিবলৈ। গ্ৰেপ্তাৰ হৈছিল ৰাজু দাসৰ লগতে মনোৰঞ্জন দাস আৰু নিৰ্ধন দাস। সেই তিনিও অভিযুক্ত এতিয়া জামিনত মুক্ত যদিও গোচৰ চলি আছে ন্যায়ালয়ত। কিন্তু সেই চাঞ্চল্যকৰ ঘটনাৰ 4টা মাহো সম্পূৰ্ণ নহওঁতেই অভিযুক্ত ৰাজু দাস এণ্ড কোম্পানীৰ সৈতে আপোচকামী স্থিতি ল'ব খুজিছে নেকি প্ৰাক্তন আলফা অথবা কোনো জাতীয় দল সংগঠনে? মাত্ৰ 5 লাখ টকাৰ বিনিময়ত ৰাজু দাস এণ্ড কোম্পানীৰ ওচৰত কোনে বিক্ৰী কৰিব খুজিছে অসমীয়াৰ স্বাভিমান? শুনক প্ৰতিদিন টাইমৰ হাতত আহি পৰা নগাঁও কাণ্ডৰ সমানেই চাঞ্চল্যকৰ এক টেলিফোনিক কথোপকথনৰ ৰেকৰ্ডিং। এই কথোপকথন নগাঁও কাণ্ডৰ প্ৰধান অভিযুক্ত ৰাজু দাসৰ সৈতে কোনো এক অচিনাকি ব্যক্তিৰ। প্ৰথমে শুনক অচিনাকি ব্যক্তিজনৰ কণ্ঠ। মাইকী মানুহৰ মুখত পৰিলে কথাবিলাক লিক হৈ যায় এইটোতো হয়। আৰু কোনো চাংফা দামফা কাকো ক'ব নালাগে কথাটো। আপুনি আমাৰ লগত লিংক কৰিছে। আৰু এইবাৰ শুনক ৰাজু দাসৰ কণ্ঠ। বস্তুটো মইতো গুৱাহাটীৰ পৰা আজি আহি পাইছো। এতিয়া আপোনালোকৰ বস্তুটো হ'ল পইচা পাতিৰ কথাটো মানে যোনখিনি ল'ৰা আহিব, তাৰমানে আমিতো চিনি নাপাম নহয়। আগবাঢ়ি গৈছে সেই টেলিফোনিক কথোপকথন। আপোনাক মই বলে নোৱাৰা এটা নিদিওঁ কেতিয়াও। পইচাটো দিয়াটো আমাৰ আপত্তি নাই, কিন্তু বৰ্তমানে ধৰক যদি বেছি এমাউণ্ট হয় মই দিবৰ কাৰণে অলপ অসুবিধা হ'ব, মানে এইটো কাৰণে কৈছো। মানে কালি আপুনি আমাক এটা ফাইভ এটা দিব কালিলৈ। কালিতো বেংক চেংক বন্ধ নহয়। সোমবাৰ মংগলবাৰৰ ভিতৰত মানে আমাৰ হাতত একদম পইচা নাথাকে। আমি জামিন ললোতো। অসমীয়া ছোৱালীৰ সাৰ্থক কৰিবলৈ কৈছো, বুজিলে? হ'ব ৰাজু দাস হিচাপে নহয়, বুজিলে কথাটো? হ'ব বুজিছো, মোৰ মিছেছৰ কথা কৈছে। আৰু এই কথাটো যে আপোনাক আমাৰ মহাশয়ে দিবলৈ দিছে, আপুনি কাকো ক'ব নালাগে। মই আপুনি যিটো পইচা কৈছে, মই পইচাটোৰ কাৰণে মই একো আপত্তি নাই, কিন্তু মই মানে কালিৰ ভিতৰত মই দিব পৰা মানে মোৰ তাত হাতত পইচা নাই, মানে এইটো কাৰণে কৈছে। মই আপোনাক সময় দিয়ক, মোক 1 দিন 2 দিন মোক সময় দিয়ক। এনেই মই সময় দিব পাৰোঁ, কিন্তু আমাৰ ল'ৰা চাৰিটা পৰি আছে যে সিহঁতৰ বেমাৰত আমি আছো দূৰত। হয় আমি আছো দূৰত। তেনে এটা কাম কৰক দাদা, দুটা পাৰ্টত লগ দিয়ক। মই আপোনাক কৈছো, মই আপোনাক আপুনি 5 কৈছে, মই 4 দিম মই মিলাই। মই জামিন লওঁতে বহুত পইচা গুচি গ'ল দাদা, সঁচা কথা কৈছো মই। আপোনাৰ ওচৰত মানুহ নাযায়, শুনক। বুজিছো, মই যাব লাগিব। আপোনাক মই য'ত দিবলৈ কোন তাত থৈ আহিলে হ'ল, বুজিলে? ঠিক আছে, হ'ব। প্ৰায় 6 মিনিট জোৰা এই টেলিফোনিক কথোপকথন। স্পষ্ট হৈছে 5 লাখ টকাৰ বিনিময়ত ৰাজু দাসৰ সৈতে আপোচ কৰিব খুজিছে কোনো এক পক্ষই। কিন্তু কোন এই অচিনাকি ব্যক্তি, কোন সেই মহাশয়? আৰু এই কথাটো যে আপোনাক আমাৰ মহাশয়ে দিবলৈ দিছে, আপুনি কাকো ক'ব নালাগে। ইফালে একে সময়তে প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিকে ধৰি 14টাকৈ সংগঠনৰ নেতৃত্বলৈ নগাঁও কাণ্ডৰ তিনিও অভিযুক্ত ক্ৰমে মনোৰঞ্জন দাস, ৰাজু দাস আৰু নিৰ্ধন দাসে প্ৰেৰণ কৰিছে এক বিশেষ পত্ৰ। এই পত্ৰখনত 22 আগষ্টৰ ঘটনা অনাকাংক্ষিত বুলি উল্লেখ কৰি তিনি অভিযুক্তই তাৰ বাবে দুখিত অনুতপ্ত বুলি প্ৰকাশ কৰি 14টাকৈ সংগঠনৰ নেতৃত্বক আলোচনাৰ বাবে নিমন্ত্ৰণ কৰিছে। সময় 18 নৱেম্বৰৰ দুপৰীয়া 12 বজাত। স্থান হোটেল নগাঁও পইণ্ট। বিলাসী হোটেলত আলোচনাৰ শেষত ভোজ ভাতৰো আয়োজন। কিন্তু ন্যায়ালয়ত গোচৰ চলি থকাৰ মাজতে কাৰ বলেৰে বলিয়ান হৈ এনেদৰে অসম কপোৱা এক ঘটনা সন্দৰ্ভত জাতীয় দল সংগঠনক ভোজ ভাত খুৱাই ভালৰি বুলোৱাৰ সাহস পালে ৰাজু দাস এণ্ড কোম্পানীয়ে। প্ৰতিক্ৰিয়া আছু, তিৱা ছাত্ৰ সন্থা আৰু টাই আহোম ছাত্ৰ সন্থাৰ স্থানীয় নেতৃত্বৰ। তেখেতসকলক সকীয়াই দিছোঁ যাতে আমাৰ মাজত বিভাজনৰ ৰাজনীতি যাতে নকৰে। তেখেতসকলে আমাক মিটিঙলৈ মাতিব নালাগে। আমি তেখেতসকলক জনাম যে আমাৰ যোনদিনাখন আমি গোটেই সংগঠনখিনি একত্ৰিত হৈ পেলাই এটা সিদ্ধান্ত উপনীত হ'ম, সেইদিনাখনে তেখেতসকলক আমি কৰিম। কিন্তু আমি তেখেতসকলক মিটিঙত কোনোদিন জড়িত নহওঁ। তেওঁলোকে এতিয়ালৈকে ন্যায় পোৱাই নাই। তেওঁলোকক আমি আকৌ তেওঁলোকৰ অপৰাধীৰ লগত আমি গৈ পেলাই কোনো আলোচনা কৰাটো কোনো প্ৰশ্নই হ'ব নোৱাৰে। এনেদৰে পুনৰ নতুন বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে 22 আগষ্টৰ নগাঁও কাণ্ড। প্ৰশ্ন উঠিছে, মাত্ৰ 5 লাখ টকাৰ বিনিময়ত বিতৰ্কিত ব্যৱসায়ী কেইজনৰ ওচৰত অসমীয়াৰ স্বাভিমান বিক্ৰী কৰিব খোজাসকল কোন?